নমস্কাৰ সকলোলৈকে। আজি আপোনালোকক লৈ গৈ আছোঁ অসম সাহিত্য সভাৰ ষষ্ঠ সপ্ততিতম পূৰ্ণাংগ অধিৱেশনলৈ। আৰু আমি নামিয়ে সোমাইছোঁ এই ৰাস্তাটোৱেদি, যাৰ চাৰিওফালে অসম সাহিত্য সভাৰ পতাকাসমূহ ধুনীয়াকৈ লগোৱা আছে। আৰু গৈ গৈ আমি প্ৰথমে সোমালোঁ এই নামঘৰটিত, য'ত নেকি বিভিন্ন ধৰণৰ নাম প্ৰসংগ চলি আছে। আৰু তাৰপিছত আমি গ'লোঁ প্ৰদৰ্শনীলৈ। এই প্ৰদৰ্শনী অনুষ্ঠানটিত বিভিন্ন ধৰণৰ শংকৰদেৱ কলাক্ষেত্ৰৰ লগত জড়িত, শংকৰদেৱৰ লগত জড়িত বিভিন্ন ধৰণৰ শিল্পসমূহ অতি সুন্দৰকৈ প্ৰদৰ্শন কৰা হৈছে। আৰু এয়া চাই আমি আগবাঢ়ি গ'লোঁ, আৰু আগবাঢ়ি গৈয়ে দেখিলোঁ যে অতি সুন্দৰকৈ লোকসকলে বিভিন্ন ধৰণৰ হাতী, মৌৰা, সাপ আদি ধৰণৰ জীৱ জন্তুসমূহ বনাই থৈছে। আৰু এই সৰু সৰু যিবোৰ কোঠালি দেখিছে, এই কোঠালিসমূহত অসমীয়া সংস্কৃতিক ৰিপ্ৰেজেণ্ট কৰিব পৰা বিভিন্ন ধৰণৰ বাদ্যযন্ত্ৰকে আদি কৰি সজোৱা হৈছে। সকলোবোৰ বস্তু ফুল আদিৰে অতি সুন্দৰকৈ সজোৱা হৈছে। আৰু এইবোৰ চোৱাৰ পিছত আমি আগবাঢ়ি গ'লোঁ গ্ৰন্থমেলাৰ ফালে, য'ত নেকি বিভিন্ন ধৰণৰ গ্ৰন্থসমূহ অতি সুন্দৰকৈ সজোৱা হৈছে। আৰু তাত বহু লোকৰ সমাৱেশ ঘটিছে আৰু দেখিবলৈ খুব ভাল লাগিছিলে আচলতে। তাৰপিছত আমি এয়া চাই আগবাঢ়ি গ'লোঁ বিভিন্ন ধৰণৰ দোকান পোহাৰৰ ফালে, য'ত নেকি মানুহৰ ভিৰ আৰু ইমান ধুনীয়াকৈ সজোৱা হৈছে যে তাৰ পৰা আহিবলৈ মনেই যোৱা নাছিলে।